আৰু এফালে ফিৰি ফুচকা পাই আৰু জাম লাগি গৈছে ইফালে क्या रे भिख मंगिया क्या देख रहा है कर मेरे को जानता नहीं है बुरा लगा हेलो फ्रेंड्स वेलकम बैक टू माय न्यू अनदर वीडियोस तो आज আৰু একবাৰ নেক্সট ভিডিঅ বিয়াত আহি গিলো আৰু এতিয়া ফুচকা চ্যালেঞ্জ কৰিম অলপ পিছতে আমি ইয়াতে ফিৰি ফুচকা আছে ফিৰি ফুচকা চ্যালেঞ্জ কৰিম এতিয়া আৰু অলপ পিছত মানে নেকি আৰু ফালে ফিৰি ফুচকা জাম লাগি গেল ফিৰি ফুচকা খাবৰ কাৰণে আজি ফুচকা খাওঁতে খাওঁতে একদম আমাৰ হাগিছ কিনবা লগা অৱস্থা হৈ গেল ফুচকা খাওঁতে খাওঁতে একদম আজি ফুচকা চ্যালেঞ্জ দিম অলপ পিছতে এতিয়া এতিয়া প্ৰথমতে ফুচকা কেইটা ঠিক কৰি লওঁ তাৰপাছত ইফালে আমাৰ ফুচকা চ্যালেঞ্জ হ'ব দুইজনৰ মাজত कंट्रोल देखो बस ये कॉम्बिनेशन क्या कर रहा है उसका खा रहे हैं ये क्या हो गया ये क्या सुन रहा हूँ मैं उसका सलाम ये देखो खाई नहीं लेता सारी जगह कर रे कोई गाइस रन खाबो इतिया में চ্যালেঞ্জ করে 10 সারি টাকা টাকা দি ওই তুই रोज आते हैं इस उम्मीद पे आज जीतेंगे कल जीतेंगे परसों जीतेंगे रोज हारते हैं এতিয়া মানে ফুচকা চ্যালেঞ্জ দিছিল কিন্তু অলপমান লেট হৈছে মই ফাঁচিছো সেকেন্ড আৰু এতিয়া अभी तो बाहर जा माँ खराब हो जाएगा मैं माँ अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा এতিয়া আমি কবি খাম কবি চবে এটা কবি খাম এতিয়া আমি আহিৰৰ বিয়াত বহি গেলো আৰামত একদম আৰু কিবা কিবি দিব আছো আপোনালোকক চিং টপাক টম টম এই যে জকাৰ ভাইটো খাইব এই ভাল কৰি ওলবান আৰু ইউনিক কৰি দিলে এতিয়া Would like to take notes while I take totes of the marijuana smoke. Oh, you wanna পুৰা জকাৰ পাই আৰু এতিয়া আমি লকেটাৰ লগত বহি আছো পুৰা দামী ঘিৰি লগাইছে কি কয় তো কাৰ্পেট লগাইছে कारपेट মাটিত बात करे ना मुझसे चाहे आंखों का पैगाम न ले पर ये मत कहना अरे हम पगले এতিয়া আমি কবি আছো আমি চবে ইফালে চাহ ফিৰি ফুচকা পাই আৰু কাঁহী পাতি ৰখিছে এইবিলাক चल 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 गाड़ी स्टार्ट कर ফিৰি ফুচকা এইবিলাক হ'ল ফুচকাৰ চুল আৰু এইফালে ফুচকা খতম কৰি দিলি হা কি টেষ্টি কৰি খাব লাগছে আৰু আজিকালি বেন পাৰ্টি দেখা নাপোৱা হলো নহয় अच्छा এইফালে ইয়াতে বেন পাৰ্টি মাতিছে পুৰা বাজাই দিয়েচোন এটা ওলবান বাজাই দি তাতে মজা मेरा मुंह से निकल गई मेरी जबान टूट गई यार क्या कर रहा है कितना फुचका खाई আছে আৰু কেঙ্গা লাগছে ফুচকা খাই আৰু এইফালে সবে ফিৰি ফুচকা পাইছে তো এইটো ভিৰ লাগছে ফুচকা খাবৰ কাৰণে বহুত কাষ্টমাৰ আজি